নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম প্ৰতিদান। তুমি সুন্দৰৰ প্ৰতিভু, যেন তোমাতেই বিকশিত হৈছে সুন্দৰৰ পূজাৰ ফুল। তোমাৰ বিহনে মই আধা লিখা এটি ছন্দময় কবিতা। তোমাৰ ৰূপ ৰস কথামৃতত আসন্নময়। তোমাতেই সপিলো মৰম সিক্ত মোৰ সমস্ত নৈবেদ্য। কিন্তু আজি তুমি ক'ত? সংগ্ৰামী জীৱনৰ খলাবমাত পৰিশ্ৰান্তময়। প্ৰয়োজন এধানি সঞ্জীৱনী সুধা। পিছে তুমি নতুন নায়কৰ সৈতে সংসাৰৰ নাটঘৰত মঞ্চস্থ কৰিছা এখনি সমাজ স্বীকৃত সামাজিক নাট। তথাপিতো তোমাৰ সঁহাৰি বিহনেই পূৰ্ণ প্ৰস্ফুটিত হ'ম মই, কাৰণ মই সুন্দৰৰ অবিশ্ৰান্ত পূজাৰী। ধন্যবাদ।